বন্ধু বান্ধৱীসকল বিটক ইউটিউব চেনেললৈ আপোনাক স্বাগতম। RPLI এটা ব্ৰাঞ্চত ইণ্ডেক্সিং কৰাৰ পিছত ফিজিকেল ফৰ্মখিনি SO বা হেড অফিচলৈ পঠিওৱা হয়। প্ৰপ'জেলখন SO বা হেড অফিচত পঠোৱাৰ কেইদিনমানৰ পিছত আমি সেই প্ৰপ'জেলখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে নে পেণ্ডিং হৈ আছে নে হৈ গ'ল সেই কথাটো আমি কেনেকৈ জানিম। ইয়াৰ বাবে আমি RICT ডিভাইচৰ সহায়ত সেই কথা আমি জানিব পাৰোঁ। প্ৰপ'জেলখন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে নে পেণ্ডিং হৈ আছে সেই বিষয়ে আমি RICT ডিভাইচত ব্ৰাঞ্চতে বহি চাব পাৰোঁ। আজিৰ এই ভিডিঅ'টিত প্ৰপ'জেল এখন ষ্টেটাছ ট্ৰেক কেনেকৈ কৰা হয় বা কেনেকৈ চোৱা হয় সেই বিষয়ে সবিশেষ দেখুওৱা হ'ব। ভিডিঅ'টি শেষলৈ চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে RICT ডিভাইচ অ'পেন কৰি PLI এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ ওলাই আহিব। এতিয়া ইয়াত লেংগুৱেজ আছে হিন্দী, ইংলিছটো চিলেক্ট কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইয়াত চাওক বহুতো অপশ্যন আছে। ষ্টেটাছ ৰিকুৱেষ্ট সেইটোত আমি ক্লিক কৰিব লাগিব। এতিয়া ইয়াত আছে চাওক প্ৰপ'জেল ষ্টেটাছ আৰু ইফালে আছে চাওক ক্লেইম ষ্টেটাছ। আমাক প্ৰপ'জেল ষ্টেটাছটোহে লাগে, গতিকে আমি ইয়াত প্ৰপ'জেল ষ্টেটাছটোত আমি ইয়াত চেক কৰিম। ইয়াত আমি প্ৰপ'জেল নাম্বাৰটো টাইপ কৰিব লাগিব। ফালে চাওক ক্লেইম ষ্টেটাছ কেতিয়াবা মেচুৰিটি হৈ যোৱাৰ পিছত সেইখন জমা দিয়াৰ পিছত সেইটো মেচুৰিটি কমপ্লিট হ'ল নে নাই বা কি হৈছে সেইটো আমি ইয়াত ট্ৰেক কৰি চাব পাৰোঁ। এতিয়া প্ৰপ'জেল নাম্বাৰটো টাইপ কৰাৰ পিছত চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত এনেকৈ প্ৰচেছিং হ'ব। এতিয়া চাওক ইয়াত ওলাই আহিছে ডিটেইলছ, প্ৰপ'জেল নাম্বাৰ, ইনচুৰাৰ নেম, ইছ্যু ডেট, তাৰপিছত প্ৰডাক্ট নেম, ৰেজিষ্টাৰ্ড ID, প্ৰপ'জেল ইয়াত আছে চাওক তললৈ পেণ্ডিং বুলি আহিছে। প্ৰপ'জেল ষ্টেটাছ পেণ্ডিং, তাৰমানে পেণ্ডিং হৈ আছে, এতিয়াও কমপ্লিট হোৱাগৈ নাই। এইটো নতুনকৈ খোলা পলিচি আছিলে, মই এইটো দেখুৱাবৰ কাৰণে এইটো চেক কৰি দেখুৱাইছোঁ। এতিয়া আমি এনেকৈ চোৱা হয়। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশ্যন অল কৰিব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ'লৈ। ধন্যবাদ।